নমস্কাৰ জনাইছোঁ মোৰ ভিউৱাৰ্ছ তথা মোৰ বন্ধু বান্ধৱীসকল। আজি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ওপৰত এটি যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু ওমেন কেণ্ডিডেটে কিমান সংখ্যকে চাকৰি পাবলৈ সক্ষম হ'ব আৰু কিমানজনে বাদ পৰিব তাৰে এটি সমীক্ষা তথা পৰ্যালোচনা কৰি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। চাওক বন্ধু বান্ধৱীসকল, চাওঁতে প্ৰায় ৰিড আপ টু ক্লাছ 8 লেভেলৰ ভাইবা প্ৰায় শেষ হওঁ অৱস্থা। সেয়ে আমাৰ এতিয়া সকলোৰে মনত এটি মাথো প্ৰশ্ন যে আমি চাকৰিটো পামনে নাপাম। চাওক মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এই সকলোবোৰ তথ্য জানিবলৈ আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰিব আৰু যদি এনেকুৱা নতুন আপডেট পাব বিচাৰে তেন্তে প্লিজ লাইক মাই ভিডিঅ' এণ্ড ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্ৰেছ বেল আইকন। ছাবস্ক্ৰাইব কৰিলেহে মই আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। তো আহক আৰম্ভ কৰোঁ আজিৰ মূল বিষয়বস্তুলৈ। গ্ৰেড 4ৰ এডভাৰটাইজত মুঠ ওমেন পোষ্ট আছিল 2318টা। ইয়াৰে দুগুণ সংখ্যকক মাতিছে, অৰ্থাৎ 2318 পূৰণ 2 = 4636 জনী। ইয়াৰে 4636ৰ 5%-এ ক্লাছ 10 লেভেলত চাকৰি পাই যাব, অৰ্থাৎ 4636 × 5% কৰিলে হ'ব 231। এতিয়া 4636ৰ পৰা 231 বিয়োগ কৰিলে আমি মুঠ মহিলা পৰীক্ষাৰ্থী পাই যাম 4405 জনী। চাকৰি পাবলৈ সক্ষম নহ'ব 4405ৰ পৰা যদি আমি মুঠ পোষ্ট 2318 মাইনাছ কৰোঁ তেনেহ'লে 2087 জনী বাদ পৰিব, অৰ্থাৎ প্ৰতিখন ডিষ্ট্ৰিক্টত বাদ পৰিব 2087 / 35 = 59 জনী মহিলা বাদ পৰে। ঠিক সেইদৰে সকলো কাষ্ট মিলি যেনে জেনাৰেল, SC, OBC, ST, ST হিলছ, EWS ইকনমিক্স উইকাৰ ছেকশ্যনৰ এই 59ক যদি আমি 6ৰে হৰণ কৰোঁ তেন্তে প্ৰতি কাষ্টত বাদ পৰিব প্ৰায় 9ৰ পৰা 10 জনী মহিলা। থেংকছ।